কৈছিল আপুনি পিপলিবাৰী সাগৰিকা কি খবৰ কিমান ক'ত আহিছিলা চামতা লাহেকৈ কৈছা যে কোৱা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰস্তুতি বৰ্মন ক'ত আহিছিলা চামতা পিপলিবাৰী ভাইটি ক'ত ঘৰ ক'ত আহিছিলা তোমাক চিনা চিনা লাগিছে দেখোন আগৰ ক'ত লগ পাইছো নেকি ক'ৰবাত দেখিছো নেকি ক'ত দেখিছিলো ইয়াতে আৰু বেলেগত দেখিছো নেকি আৰু ক'ৰবাত আৰু ক'ত দেখিছিলো বা তোমাক কিবা এটা কি নাম আছিল তোমাৰ কি চুৰ আছিল কি নাম তেল চুৰা চুৰ নহয় তেল চুৰ বুলি ভাবি আছিলো দেই খুৰা কি খবৰ আপোনাক ক'ত লগ পাইছো ক'ত আছিল এতিয়া কিয় সোমালা য'তে ত'তে সোমাই যায় নেকি উপায় নাই আৰু সোমাব লগা হয় নেকি ঠিক আছে বাৰু সোমোৱাৰ কাৰণে ধন্যবাদ মাধৱ কোন ছাৰ নমস্কাৰ নমস্কাৰ কি খবৰ খাতি কওক খবৰ খাতি ভালে ক'ত আহিছিল কেনেকে আহিছিল আৰু কিয় আহিছিল আজি পিপলিবাৰীত মানে প্ৰগ্ৰেম এটা আছিল আৰ্টৰ স্কুল এখনৰ 21 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান তাতে মানে আহিছিলোঁ আমি গোটেইকেইটাই মোৰ বাটেৰে গৈছে আকৌ খবৰ দিয়া নাই মই আচলতে গম নাপাওঁ ইয়াতে যে আপোনাৰ স্কুল আছে মাধৱ মুখত আপোনাৰ নামটোৱে শুনি আছো তাৰপিছত আজি হঠাতে গম পাই ভাল লাগিল যে আপোনাৰ স্কুল ইয়াতে আছে ময়ো হঠাৎ ফোন কৰিলো এতিয়া যিহেতু মোক নোকোৱাকৈ গৈছে মোৰ বাটেৰে তাৰে ব্যৱস্থা মানে কি বিহিত ব্যৱস্থা ল'ম তাৰ ওপৰত ল'ম বিহিত ব্যৱস্থাটো মাধৱৰ ল'ব লাগিব যিহেতু মাধৱৰ লগত পোনপটীয়াভাৱে জগাটো আছে সেইটো হয় ইয়াৰ লগত জগৰীয়া কোন হ'ব সুবেন কাইৰ লগতো মই ভাবিলো সুবেন কাই কি কৰা যাব একেবাৰে অজ্ঞাত